আজি আমি বিভিন্ন দিন বিভিন্ন বিষয়ৰ ওপৰত আমি শ্ৰেণীত আলোচনা কৰোঁ। আজি এটি বিষয় আমি আলোচনা কৰিম যিটো বৰ্তমান সময় উপযোগী, যিটো আমি নহ'লে মানুহে যেনেকুৱা আমাৰ যান বাহন বা পৰিবহণ বা বিদ্যুৎ, যেনেকৈ আমাৰ অত্যাৱশ্যকীয় সেৱাসমূহ দৰকাৰী, তেনেকৈ আমাৰ আন এটি বিষয় সময়ত বহুত গুৰুত্বপূৰ্ণ আৰু বহুত জৰুৰী, যিটো নহ'লে মানুহ প্ৰায় মানৱ জগতখনেই চলিব টান হৈছে। এনেকুৱা এটা কি বিষয় আছে যিটো আমাৰ মাজত সদায় থাকিব লাগে? এনেকুৱা কি বিষয় আছে যিটো আমি এনেকুৱা এটা আমাৰ লগত সংযোগ স্থাপন হৈছে, যিটো বস্তু নহ'লে আজি আমি চলাটো, আমাৰ সমাজত চলাটো অত্যন্ত অসুবিধা হৈছে। ধৰা আমাৰ আজি বেংকত গ'লোঁ, তাত কাম কৰিব গৈছোঁ, কিন্তু তাত কেতিয়াবা আমি শুনা পাওঁ যে আজি কাম নহ'ব। কিয়? যে কিবা এটা অসুবিধা। কি অসুবিধা? কেনেকুৱা অসুবিধা? ঠিক একেদৰে আমি টিকট কাটিব গৈছোঁ, ৰেলৰ বা এয়াৰ টিকট বুক কৰিব গৈছোঁ, দোকানত ক'লে যে আজি নহ'ব। কি নাই? যে এটা অসুবিধা। কিবা এটা আমি ওলাব লাগে, যে কিবা এটা বিষয় চাব লাগে গুগলত, যে এইটো বস্তু নাই। যে আজি কি হ'ল? যে কিবা এটা অসুবিধা মোবাইলত বা কম্পিউটাৰ দোকানত। কি এনেকুৱা এটা অসুবিধা আছে যিটোৰ কাৰণে বেংক ব্যৱস্থা নচলে, চিকিৎসা নচলে, যিবোৰ আমাৰ ব্যৱসায় আছে, আমাৰ যিবোৰ অনলাইন বুলি কওঁ আমি, ব্যৱসায়বোৰ নচলে। এনেকুৱা কি এটা গুৰুত্বপূৰ্ণ বিষয় আছে যিটোৰ বাবে আমি আজি সমাজখন বা দেশখন বা বিশ্বখন চলাত অসুবিধা হৈছে? এনেকুৱা বিষয় আমাৰ কিবা আছে নেকি? কোৱাচোন তোমালোকে, কি আছে এনেকুৱা বিষয়? যে এনেকুৱা এটা বিষয় হ'ল কি আমাৰ ইণ্টাৰনেট সেৱা। সেইটোকে আমাৰ কৈছে যে ইণ্টাৰনেটৰ তিতা মিঠা। এইটো এটা আমাৰ বিষয় লিখিছে। এইটো হৈছে কোনে লিখিছে? ডক্টৰ প্ৰণয়ী দত্তই। তেওঁ লিখিছে যে ইণ্টাৰনেটৰ তিতা মিঠা কি বস্তু, তাৰ ভাল বেয়া কি আছে। দুটা বস্তু আছে, তাৰ ভালো আছে বেয়াও আছে, সুফল আছে কুফল আছে। এতিয়া আমি কুফলৰ কোনটা বিষয় আমাক দৰকাৰ, যে আমি কুফলবোৰ আমি বাদ দিব লাগিব, সুফলবোৰ গ্ৰহণ কৰিব লাগিব। তেতিয়াহে সমাজখন, মানৱ জগতখন, তেতিয়াহে বিশ্বখন বা আমাৰ দেশখন, আমাৰ জাতিটো বা আমাৰ অঞ্চলটোৰ উন্নতি হ'ব। ইয়াত ইণ্টাৰনেটৰ তিতা মিঠা এই বিষয়টোত কি কৈছে? ডক্টৰ প্ৰণয়ী দত্ত। ইণ্টাৰনেট শব্দটো ক'ৰ পৰা আহিল? যে ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্কছ। আমি সৰুকৈ কি কওঁ? যে আজি কি হ'ল? যে ইণ্টাৰনেট বুলি কওঁ, যে আজি ইণ্টাৰনেট নাই। বা তাতকৈ সৰুকৈ যে মই এইখিনি কাম কৰিব খুজিছোঁ, নহ'ল আজি কি হ'ল? নেট নাই। হয় নে নহয়? গতিকে নেটৰ বিষয়ে আমি পঢ়িম কি? ইণ্টাৰনেটৰ তিতা মিঠা। যে তাৰ ফল কি আছে, সুফল কি আছে, সেই বিষয়ে আমি পঢ়িম। বুজিছানে? গতিকে আমি কুফলৰ বিষয়ে কৰিব যোৱাতে এটি সুন্দৰ উপস্থাপন এটা সৰু ছোৱালী এজনীৰ তেওঁৰ বিষয়ে কৈ পেলাই তেওঁৰ অভিজ্ঞতাৰ ওপৰত আমাক লিখকে কৈছে। কুঁৱলীৰ আজি ওলাওঁতে হিয়া নধৰা হৈছে, দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব। এইবাৰ 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছে বাবে তাইৰ বাবে তাতোকৈ হেঁপাহৰ বতৰাটো হ'ল কম্পিউটাৰটোত হেনো ইণ্টাৰনেটৰ সংযোগ কৰি দিব। দেউতাকে মাকে কোৱা তাই শুনিছে। তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, এই আশাৰে তেওঁ এই বিশেষ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে। কম্পিউটাৰ সম্বন্ধে তাইৰ কিছু ব্যৱহাৰিক জ্ঞান আছে, স্কুলতো ব্যৱহাৰ কৰিছে, কিন্তু ইণ্টাৰনেট সম্বন্ধে তাইৰ জ্ঞান একেবাৰে সীমিত বুলিয়েই ক'ব পাৰি। তাই মাত্ৰ জানে যে ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্কছ, এই শব্দকেইটাৰ প্ৰথম অংকৰ সংযোজন ঘটি কি হৈছে? ইণ্টাৰনেট হৈছে। ইয়াৰ পৰা আমাৰ ইণ্টাৰনেট শব্দ হৈছে, তাতে আকৌ চমুকৈ কি কৈছে? চমুকৈ কৈছে নেট বুলিও কোৱা হয়। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা, অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কে এক নেটৱৰ্ক। সহজভাৱে বুজিবলৈ হ'লে এখন নেটৱৰ্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট। বুজি পাইছানে? দেউতাকে কম্পিউটাৰ উপহাৰ স্বৰূপে দিব বুলি শুনাৰ পিছৰ পৰাই কুঁৱলীৰ ইণ্টাৰনেট সম্বন্ধে সম্যকভাৱে
পঢ়া শুনা কৰি ইয়াক ব্যৱহাৰ কৰাৰ নিয়ম আৰু কৌশলবোৰ শিকি ল'লে। এতিয়া মাত্ৰ ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাইৰ পৰা কথালেই কেতিয়া শুৱনি কৰেহি তাৰে সপোন দেখাত তাই ব্যস্ত। এইটো হ'ব সচৰাচৰ যিকোনো ল'ৰা ছোৱালীৰে হ'ব। যেতিয়া এটা নতুন বস্তু ঘৰত তেওঁ পাব, তেওঁৰ তাৰ পৰা বহুত অভিজ্ঞতা হ'ব বা তাৰ এটা কৌতূহল থাকিব। গতিকে কুঁৱলীৰ মাক দেউতাকে যেতিয়া কৈছে দেউতাকে তাই পৰীক্ষাত পাছ কৰিলে এটি কি দিব, এটি তাক কম্পিউটাৰ দিব বা তেওঁক কি কৰা হ'ব যে তাৰ পৰা তেওঁ কম্পিউটাৰটোত নেটৰ ব্যৱস্থা পাব। তাৰ পৰা তেওঁ কি পাব, নেটৰ ব্যৱস্থা পাব। গতিকে তাইৰ মনটো বহুত ভাল লাগিছিল আৰু এই সম্পৰ্কতে আমি গম পালোঁ যে আমি যদি কওঁ যে নেট মানে কি, পৰীক্ষা যদি আহে নেট মানে কি, তেতিয়া আমি এইখিনি কথা ক'ব লাগিব ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্ক বা ইণ্টাৰনেট, এই কথাটো আমি জানিম। এনেকৈ আমাৰ হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ যিটো সমষ্টি কম্পিউটাৰৰ জগত যিটো সংলগ্ন কৰিছে আমাৰ গোটেই বিশ্বখনক, এইটোকে কোৱা হৈছে ইণ্টাৰনেট। এইটোকে কি কোৱা হৈছে যে ইণ্টাৰনেট বুলি কোৱা হৈছে। এনেকৈ আমাৰ কুঁৱলীৰ যেতিয়া পঢ়া শুনাৰ নিয়ম কৌশল শিকি ল'লে, ইণ্টাৰনেট সংলগ্ন যেতিয়া তেওঁৰ কোঠালি শুৱনি কেতিয়া কৰিব, কেনেকৈ তেওঁ উন্নতি কৰিব, এই বিষয়ে আমি ইয়াৰ পৰাৰ মাজতেই পাঠটো আগবাঢ়ি গ'লে নিশ্চয় আমি বুজিব পাৰিম। কুঁৱলীৰ সপোন বাস্তৱ হ'ল। তেওঁ এনেকৈ কি হ'ল, উদ্গ্ৰীৱ হৈ থকাতে তেওঁৰ যি ভাৱনাৰ সাগৰখনত বহুতো নজনা কথা জানে আছে। কম্পিউটাৰ একান্ত নিজৰ সম্পত্তি হিচাপে পোৱাৰ পাছত তাইৰ মনটো যেন থৌকি বাথৌ হ'ল। এনেকৈ তেওঁ কম্পিউটাৰক কি লাগে, কেতিয়া কি হ'ব, গোটেই কথাবোৰ জানিবলৈ সক্ষম হ'ল। কম্পিউটাৰৰ জৰিয়তে তেওঁ জানিব পাৰিব। এতিয়া নেট মানে কি, ইণ্টাৰনেট মানে কি আমি বুজি পাওঁ। তেওঁ ঠিক যেন জোনাক নিশা আকাশত তৰাবনি আইতাকৰ কোলাত মুখ থৈ শুনা সেই সাধু কথাতে এজনী ৰাজকুমাৰীৰ এখন যাদু থকা আইনা আছিল, যিকোনো প্ৰশ্ন কৰিলে নিমিষতে উত্তৰ পোৱা যায়। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ তাই গুগলৰ সন্ধান কৰিলে। গুগলত তেওঁ আমি গুগল চাৰ্চ কৰা বুলি কওঁ নহয়, যেতিয়া আমি ব্যৱহাৰ কৰোঁ যে গুগল, ইয়াত আমি চাৰ্চ কৰিলে কি কি পাওঁ, নজনা কথা বিশ্বৰ নাই চব কথাই আমি বুজিব পাৰোঁ। কেনেকৈ, ইয়াৰ জৰিয়তে এই সমষ্টি কম্পিউটাৰৰ দেশ বিদেশৰ হাজাৰ হাজাৰ তথ্য পাতি ইয়াত পোৱা যায়। 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চান, ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ, চমুকৈ চানত ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। এই যে আমি ক'লোঁ www, তাত ধাৰণাটা তাত পোৱা গৈছিল। পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিসমূহ ভাণ্ডাৰ ইয়াত হৈছে। এই ভাণ্ডাৰসমূহেই হৈছে তথ্য পাতিৰ, এইটোকে কয় ৱেব। আমি কওঁ ৱেব পেজ, অমুক হোম পেজ, এইবোৰ আমি কওঁ নে নাই, ৱেব। গতিকে পঢ়াটোৰ লগত আমাৰ বৰ্তমান সমাজখনৰ সম্পূৰ্ণ মিল আছে। এই পঢ়াটোৰ জৰিয়তে আমি কি পাওঁ, তোমালোকে কি পাইছা, এই সকলোবোৰ কথা ইয়াত আছে। এতিয়া আমি ইয়াৰ পৰাই দেখা পাম এই www আমি কি পাম, ইয়াত তথ্যবোৰৰ পাঠ পাম। আমি ইয়াত কি পাম, গ্ৰাফিক্স পাম, ভিডিঅ' পাম, অডিঅ'ৰ মাধ্যমত থাকে, এইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাম। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যেনে ৱেব পেজ, ৱেবছাইট, হোম পেজ, ব্ৰাউজাৰ, বিভিন্ন বিষয় আমি ইণ্টাৰনেটত আমি চাৰ্চ কৰিলে বিজ্ঞান, কলা, গীত, মাত, নাটক যিমান লাগে আৰু সকলো কথা ইয়াত আমি বিশ্ব ব্ৰহ্মাণ্ডৰ গোটেই ইণ্টাৰনেটতেই পুঞ্জীভূত হৈ আছে বা জমা হৈ আছে। আচল জ্ঞানৰ ভঁৰাল বুলি ক'লেও নহ'ব। যেনেকৈ আমি পুথিখন জ্ঞানৰ ভঁৰাল, থোপাই থোৱা ধনৰ নিচিনা পুথিখন, ঠিক এনেকুৱা ইয়াতো। কুঁৱলীৰ বান্ধৱী আছিল শ্বেৰন। বৰ্তমান তেওঁ দেউতাকৰ চাকৰিৰ বাবে মস্কোলৈ পঢ়িবলৈ গৈছে। কুঁৱলীয়ে ভাবিলে তাইলৈকে ইমেইলৰ শুভাৰম্ভ কৰা যাওক।
এনেকৈ তেওঁ কি কৰিছিল শ্বেৰনলৈ মস্কোলৈ তেওঁ ইমেইল কৰিছিল। নিমিষতে শ্বেৰনৰ পৰা তেওঁ উত্তৰ পাইছিল আৰু মাক দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতা বৰ্ণনা কৰি শ্বেৰনে তেওঁলৈ পঠাই দিছিল আৰু শ্বেৰণৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশৰ শ্বেৰণৰ বন্ধু বান্ধৱীসকললৈও ইমেইল দিয়া আৰম্ভ কৰিলে। ইমেইলৰ সোৱাদত কুঁৱলী ইমান অভিভূত হ'ল, খুব তেওঁ অভিভূত হ'ল। কোনে অভিভূত হ'ল? যিয়ে নতুন কম্পিউটাৰ পালে, যিয়ে নতুন ইমেইল শিকিলে, যিনে হোম পেজ, ৱেব পেজ, WWW এইবোৰ জনা হ'ল। আৰু সেয়া হ'ল কোন? আমাৰ কুঁৱলী। তেওঁ তেতিয়া এনেকুৱা হ'ল, এই কথাবোৰ জনা হ'ল। তেওঁ ভিডিঅ' কলিং কৰিব ধৰিলে, বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ কথাবোৰ ইণ্টাৰনেটৰ জৰিয়তে বিজ্ঞানৰ বহুতো পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। সপ্তাহত তেওঁ কেইটামান দিনত তাই পঢ়া সমাপ্ত কৰি অলপ এইবোৰে চোৱা চিতা কৰিব ধৰিলে, মনোৰঞ্জনো কৰিলে। এনেকৈ তেওঁ কি কৰিলে? তেওঁ বিভিন্ন কামত তেওঁ লাগি গ'ল। নীতি শিক্ষা বা পুৰণি চিনেমা, গায়ক গায়িকাৰ কথা তেওঁ জনা হ'ল, খেল ধেমালিৰ বিষয়ে তেওঁ এইবোৰত চোৱা হ'ল। তেওঁৰ মনটো উৎফুল্লিত হ'ল। কুঁৱলীৰ মাকে এবাৰ কি হ'লে, মাক দেউতাকে দক্ষিণ ভাৰতলৈ যোৱাৰ কথা ভাবিলে, ফুৰিবলৈ যোৱাৰ কথা। আৰু দেউতাকে চিন্তা কৰিলে যে কেনেকৈ যাব, কেনেকৈ হোটেল ঠিক কৰিব, তেওঁৰ চাকৰিৰ কথা, কেনেকৈ তাত গৈ পাব, কেনেকৈ গাড়ীৰ টিকট লয়, বিভিন্ন তেওঁ দেউতাই বেমেজালি বা অলপ কামবোৰ জটিলতা তেওঁ ভাবিলে। ইমান জটিলতা পালে যে কেনেকৈ কি কৰা যায়, এইবোৰ কথা কেনেবাকৈ কোনে শুনিলে যে দক্ষিণ ভাৰতলৈ যোৱাৰ কথাটো এই কুঁৱলীয়ে শুনিলে। আৰু তেওঁ কি কৰিলে? নেটতে টিকট কাটিলে, নেটতে তেওঁ তাত থকা হোটেল বুক কৰিলে, তাতে নেটতে পইচা দিলে, নেটতে বন্দবস্ত কৰিলে, থকা মেলাৰ অগ্ৰিম ভাড়া আৰু এই বেংকৰ জমা দি তেওঁ পইচা পাতিবৰ জমা দিলে। মানে নেটৰ জৰিয়তে তেওঁ তাত পইচা পাতিবৰ জমা পাতি দিলে। তাৰ বাবে সাজ পোছাক যি বয় বস্তু লাগে এই দক্ষিণ ভাৰতলৈ যাবলৈ, কেনেকৈ বাৰু যাব, তেওঁৰ কি লাগিব, তেওঁলোকৰ গোটেই আনুষংগিক যিবোৰ কাম, এই গোটেই কামবোৰে কি কৰিলে? কোনে যোগাৰ কৰিলে? কুঁৱলীয়ে যোগাৰ কৰিলে। কুঁৱলীয়ে কাৰ জৰিয়তে যোগাৰ কৰিলে? কুঁৱলীয়ে এই যে ইণ্টাৰনেট বা নেট, ইয়াৰ জৰিয়তে তেওঁ কিন্তু গোটেই কামবোৰ, যিটো কাম দেউতাৰ বহুত এটা ডাঙৰ সমস্যা হৈছিলে, যিটো বাৰু কেনেকৈ কৰে, কি কৰে, কেনেকৈ যায়, এই কথাবোৰ তেওঁ চিন্তা কৰি বহুত তেওঁ বিপদত পৰিছিলে যে কেনেকৈ কৰিব পৰা যায়। কিন্তু এই গোটেই কামখিনি কোনে কৰিলে? নেটৰ জৰিয়তে আমাৰ কুঁৱলীয়ে কৰি পেলালে। আৰু তেওঁলোকৰ ভ্ৰমণৰ প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিল। হোটেলৰ যিবোৰ বয় বস্তু অনা, এইবোৰ যিবোৰ সা সুবিধা কৰিছিল, তাৰ মাজতে কিন্তু এটা কি হ'ল? তাৰ মাজতে এটা কিবা ডাঙৰ ব্যাঘাত জন্মিলে। ব্যাঘাতটো কি হ'ল? তেওঁৰ কম্পিউটাৰত হঠাৎ কিবা এটা অঘটন ঘটিলে আৰু যিবোৰ কম্পিউটাৰ অন কৰিলে তেওঁ এইবোৰত ঝামেলা পালে, বুজি নাপালে। তেতিয়া তেওঁ এটা বস্তু জানিলে যে তাত ভাইৰাছ সোমালে। কম্পিউটাৰত তেওঁৰ কি সোমালে? ভাইৰাছ শব্দটো শুনি আকৌ তেওঁৰ ভায়েক কোন? নিয়ৰ। তেওঁৰ নিয়ৰে আকৌ ভাবিছিল কিবা অসুখৰ ভাইৰাছ বুলিয়ে ভাবিছিল। কিন্তু এইটো নিয়ৰৰ কথাটো নহয়, অসুখৰ ভাইৰাছ নহয়। এইটো হ'ল কি? যে এটা মেচিন। ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচৰ্চেছ আণ্ডাৰ চেইজ। ধ্বংসাত্মক এটা কম্পিউটাৰ, যাতে ফাইল যিমান থাকে, কম্পিউটাৰত যিমান তথ্য পাতি থাকে, এইবোৰ যাতে নষ্ট হ'ব পাৰে, এনেকুৱা এটা বিষয় হ'ল ভাইৰাছ। কিন্তু এই ভাইৰাছটো কেনেকৈ কি কৰিব পৰা যায়, কুঁৱলীৰ চিন্তা হ'ল। আৰু তেওঁ কাক ফোন কৰিলে? তেওঁৰ কাৰ পৰা সহায় ল'লে? তেওঁৰ যে মস্কোত যে থকা বুলি কৈছিলোঁ, কোন আছিল নামটো? তেওঁৰ পৰাই তেওঁ কি কৰিলে? নামটো তোমালোকে মনত পেলোৱা। শ্ৰাৱণা বাইদেউৰ ওচৰলৈ গৈ পালে আৰু তেওঁ কি কৰিলে? এণ্টিভাইৰাছ ছফ্টৱেৰ এটা বঢ়াবলৈ তেওঁ পৰামৰ্শ দিলে। তেতিয়াহ'লে আমি জানিব লাগিব কি? যে কম্পিউটাৰত ভাইৰাছ হোৱাৰ লগে লগে তাতে আকৌ আছে কি? এণ্টিভাইৰাছ আছে। এই এণ্টিভাইৰাছ সংলগ্ন কৰি তাক সংযোগ কৰি তেতিয়া কি হ'ব? তেওঁৰ
তথ্য পাতি ফাইল পত্ৰ বা কম্পিউটাৰ যে নতুন পাইছিল এই গোটেইবোৰ কি হ'ব তেওঁৰ ৰক্ষা পৰিব আৰু এই ব্যৱস্থাটো তেওঁ যেনেকৈ নহওক কৰা হ'ল কিন্তু এই কম্পিউটাৰৰ জগতখনত থাকি থাকি তেওঁৰ কি হ'ল কুঁৱলীয়ে এনি টাইম সকলো সময়তে কেৱল কম্পিউটাৰৰ লগত থাকিয়ে কিছুমান অসুবিধাও আহি পৰিব ধৰিলে তেওঁৰ গৃহকৰ্মখিনি বা ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ আগলৈকে এই আটাইবোৰৰ কথা তেওঁ কেৱল কম্পিউটাৰত নিজে জড়িত হৈ গ'ল গতিকে কুঁৱলীৰ কিছুমান প্ৰব্লেম নিশ্চয় আহিব এনেকৈ থাকি থাকি কি হ'ল যে স্কুলতো গৈ তেওঁৰ বান্ধৱীৰ কোনোবা মোবাইল আছে তাতেও চাব পাৰে বান্ধৱীৰ মোবাইলত তেওঁ ফেচবুক হোৱাটছআপ ব্যৱহাৰ কৰা হ'ল বান্ধৱীজনৰ জৰিয়তে তেওঁ হোৱাটছআপৰ মেছেজবোৰ চাব পৰা হ'ল স্কুললৈ যাওঁতে গাড়ীতো তেওঁ মোবাইল ব্যৱহাৰ কৰা হ'ল এনেকৈ তেওঁৰ উৎসৱ পাৰ্বণ মুহূৰ্তত কেৱল মাত্ৰ কুঁৱলীয়ে হেডফোন লগাই গান চিনেমা এই গোটেই ৰঙীন পৃথিৱীখনতেই মছগুল হৈ পৰে নিশ্চয় বেছি অলপ তাক গুৰুত্ব দিয়া হ'ল কোনোবা মানুহ কোনোবা এটা যে সামান্য এটা মানে ব্যৱহাৰ পাতি কি দেখা মাত দিব লাগে এনেকুৱা কথাবোৰো হয়তো লাহে লাহে তেওঁৰ অলপ কমি গ'ল গেম খেলাটো আমি মোবাইলত গেম খেলোঁ এনেকুৱাতো হয়তো তেওঁ ব্যস্ত হ'ল তাৰ মাজতে এদিনাখন এটা কথা তেওঁ জানিবলৈ পালে যে তাইৰ বান্ধৱীজনীৰ ভায়েক আছিল কোন পলে কি হ'ল তেওঁ আকৌ এইবোৰতে ব্যস্ত হৈ খেল ধেমালি গীত গান মোবাইলত এনি টাইম চাই তেওঁৰ 6 মাহিলী পৰীক্ষাই বেয়া হ'ল এনেকৈ বান্ধৱীৰ ভাই পলৰ বিষয়েও কিন্তু কুঁৱলীয়ে জানিব পালে লগে লগে কুঁৱলীৰো নিজৰ কিছুমান ধাৰণা আহিল যে ক্ৰমাৎ তেওঁ ওচৰ চুবুৰীয়া লগ বন্ধু পৰিয়ালৰ পৰা কিবা অলপ দূৰত আহিছিল বা বিয়া বাৰু ওচৰ চুবুৰীয়াৰ যোৱা অহাও কমি গ'ল ৰাস্তাই ঘাটে সমনীয়া বয়োজ্যেষ্ঠসকলক তেওঁ সামান্য সৌজন্যতা বোধ কৰি যে দুই এষাৰ কিবা ক'ব লাগে সেই কথাটো তেওঁ ক'বলৈ পাহৰি যায় কেতিয়াবা ব্যস্ত থাকে কোৱাই নহয় এনেকৈ তেওঁ লাহে লাহে এইবোৰত ব্যস্ত হ'ল তেতিয়াহ'লে কেতিয়াবা তেওঁৰ অতুল মামা আহোঁতে এষাৰ মাত দিবলৈও কুঁৱলীৰ সময় নহ'ল এইবোৰত ব্যস্ত থাকে আমিও থাকোঁ নহয় এতিয়া তোমালোকেও থাকে বহুতে তোমালোকৰ ল'ৰা ছোৱালী উভয়ে মোবাইল পালে ইটো চাওঁতে লাহে লাহে মোবাইলটো এনেকৈ লৈ গৈ আছে যে তুমি আগত কি ছাত্ৰ ছাত্ৰী আছিলে তাৰ পৰা যে পঢ়া শুনা ঘৰুৱা কাম বন মা দেখা দিয়া মা দেউতাৰ লগত থাকিলে সময়টো যে ভালে যায় এইবোৰ কথা পাহৰি পেলাই বেলেগ কামত উদাসীন হৈ পৰিল হয়তো মূৰটোও বিষাব ধৰিল কিতাপ আলোচনী পঢ়াত ব্যস্ত হ'ল এনেকৈ মানে হঠাৎ এইবোৰত পৰি বহুত কিছুমান অসুবিধাত পৰা হ'ল কামবোৰ বাধাগ্ৰস্ত হ'ল পঢ়া শুনা খেল ধেমালি মাত দিয়া এইবোৰত এনেকুৱাতে ময়ূৰী বাইদেৱে তেওঁলোকৰ শিক্ষয়িত্ৰী এগৰাকীয়ে মনত কৰাই দিলে যে এইবোৰ কথাই বহুত ক্ষতি কৰিব পাৰে এই কথাবোৰ ভাবি শুনি কুঁৱলীয়ে ভাৰাক্ৰান্ত হৈ পৰিল তেওঁ মনৰ পৰিৱৰ্তনৰ কথা ক'বলৈ তাই শ্ৰাৱণা বাইদেউৰ ওচৰলৈ ঢাপলি মেলিলে শ্ৰাৱণা বাইদেৱে তেওঁক মনোযোগেৰে শুনি মিঠা হাঁহি এটাৰে তাইক কৈছিল যে এটা মুদ্ৰাত দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ আছে তেতিয়াহ'লে আমাৰ এই দেশৰ ভাল বেয়া দিশ আছে তিতা মিঠা যে আমাৰ লিখকে কৈছে তেতিয়াহ'লে ইয়াত ভাল বেয়া মানে আমাৰ কি তিতাও আছে মিঠাও আছে দুয়োটাই আছে ভাল বেয়া দুয়োটাই আছে তো মনত কৰি দিলে যে এইবোৰ এনেকুৱা ভাল বেয়া দুয়োটাই আছে গতিকে মনত কৰি দিলে কোনে দিলে যে বাইদেউ গৰাকী কোন বাইদেউ ময়ূৰী বাইদেৱে এইবোৰ পৰিৱৰ্তনে এইবোৰ ক্ষয় ক্ষতিয়ে আমাৰ কুঁৱলীৰ মনত নিশ্চয় বহুত প্ৰতিক্ৰিয়া কৰিছিল নেদে কুঁৱলীক কি বিষয়ত অমনোযোগী কৰিছিল আমাৰ পৰীক্ষাটো আহিব পাৰে আমি জানিবও লাগে কি বিষয়ত পলে কেনে কোন যে তাইৰ বান্ধৱীৰ ভাই তেওঁ কি এই ভাইগৰাকী কি অসুবিধাত পৰিছিল নেটৰ পৰা এইবোৰে পলৰ কি ক্ষতি কৰিছিল বা কুঁৱলীৰ কেনেকৈ ক্ষতি কৰিছিল এই গোটেই কথাবোৰ লাহে লাহে আমাৰ কোনে জনা হ'ল কুঁৱলীয়ে অনুভৱ কৰিলে তেওঁ অনুশোচনা কৰিলে আৰু এইবোৰৰ পৰা যাতে তেওঁ ৰক্ষা পাব পাৰে তাৰ বাবে কিন্তু তেতিয়া তেওঁ লাহে লাহে এইবোৰ কথা অলপ কমাই দিলে নেটৰ প্ৰতি তেওঁৰ অন্যান্য যিবোৰ কাম আছিলে সেইবোৰ লাহে লাহে অনুশোচনা হ'ল উপলব্ধি হ'ল আৰু তেওঁ শ্ৰাৱণা বাইদেউৰ ঘৰৰ পৰা আহিয়ে পঢ়া শুনা খেল ধেমালি
মাক দেউতাকৰ লগত সকলো দায়িত্ব ল'ব ধৰিলে, বয়োজ্যেষ্ঠসকলক সন্মান কৰিব ধৰিলে আৰু তেওঁ কি কৰিলে, তেওঁৰ এই অভিজ্ঞতাবোৰৰ পৰা তেওঁ আকৌ মনোযোগ পঢ়া শুনাত আদি দিলে আৰু এই ইণ্টাৰনেটৰ যাতে ক্ষতি নকৰে, তেওঁ ইণ্টাৰনেটটো মাৰ্জিত ভাৱত যিখিনি দৰকাৰ সেই ভাৱত ব্যৱহাৰ কৰিলে। ইফালে পঢ়া শুনা হ'ল, ঘৰুৱা কাম কাজবোৰ হ'ল, ইণ্টাৰনেটৰ পৰা যিখিনি তেওঁ শিকিব লাগে লাভ হয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন যাৰ পৰা চোৱা যায়। এনেকৈ কৰাৰ কাৰণে লিখকে কৈছে যে ইণ্টাৰনেটে শেৱালি সুবাসেৰে মন প্ৰাণ পুলকিত কৰক, আনহাতে ইণ্টাৰনেটৰ কুপ্ৰভাৱৰ পৰা কেঁকোৰা পাৰ পৰা মুক্ত হৈ থাকক। আৰু ইণ্টাৰনেটৰ যিটো কেঁকেৰা চেপা সেইটোৰ পৰা আমি মুক্ত হ'ব লাগিব। আমি অনবৰতে ল'ৰা ছোৱালীবোৰে এতিয়া আমাক দেখা গৈছে, ল'ৰা ছোৱালীবোৰে আমাৰ এতিয়া বহুত ক্ষেত্ৰত আমাৰ লকডাউনৰ বাবে আমি হয়তো কি কৰোঁ যে ঘৰত আমি কি কৰিব লাগে, যে ঘৰত আমি অনলাইন বা মোবাইলত এইটোৱে বা যিবোৰ আমাৰ আপ আছে বেদান্ত এইবোৰৰ পৰা পঢ়া শুনাবোৰ আয়ত্ব কৰি ল'ব লাগে। স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে দিয়া পঢ়া শুনাবোৰ ল'ব লাগে। কিন্তু তাকে নকৰি মোবাইলটো কেৱল মোবাইলত আমি যদি গেম খেলি থাকোঁ, পাবজি খেলি থাকোঁ, অমুক কৰোঁ তমুক কৰোঁ, মেছেজ চাওঁ, এইবোৰতে ব্যস্ত থাকি অন্য কাম পঢ়া শুনা খেল ধেমালি বাদ দিলে শাৰীৰিক যিটো আমাৰ বিকাশ হ'ব এইটো বন্ধ হ'ব। পঢ়া শুনা লিখা মেলা বন্ধ কৰিলে ক্ষতি হ'ব। ঘৰৰ মা দেউতাক পৰিয়ালক জ্যেষ্ঠজনক আমি সন্মান জনাই তেওঁলোকৰ লগত ভাৱৰ আদান প্ৰদান কৰিব লাগিব। আটাইবোৰ কৰিবৰ কাৰণে মই তহঁতক জনালোঁ আৰু আজিৰ এইটো বিষয় এইখিনিতে সামৰণি কৰিম। নেক্সট ডে বেলেগ আৰু অইন পাঠ আলোচনা কৰিম। এৰপৰা তোমালোকে প্ৰশ্নবোৰ ঘৰত ভালকৈ লিখি ল'বা আৰু মোক দেখুৱাবা। এইখিনিয়ে কৰোঁ আজিলৈ এৰিছোঁ।